মৰ্নিং এভৰিৱান। আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি ভাবিছোঁ আমাৰ ঘৰতে কৰা দেউতাই পাচলি খেতিবোৰ দেখুৱাম। আহকচোন কি পাচলি হৈছে আমাৰ চাওঁ। আমাৰ পাচলি বাৰীৰ গেটখন দেই ৰাইজ। এয়া বাবুই খুলি আছে। ইয়া লেচেৰা ঘৰতে কৰা হয় দেই ৰাইজ। দেউতাই চিঙি থৈ দিছে, মই বুটলিছোঁ বিক্ৰীৰ বাবে। ইয়াত দেউতাই চিঙিয়ে আছে। ইফালে এইবিলাক চব বিক্ৰী কৰা হ'ব। এইখিনি এতিয়া চিঙা হৈ গ'ল, মই ঘৰত থৈ আহোঁ। এইখিনি থৈ এতিয়া মই আকৌ আহিম ছিঙিব। লেচেৰাখিনি মই ঘৰত থৈ আহিলোঁ, এতিয়া মই নিজে ছিঙিব আহিছোঁ। এয়া ইফালে দেউতাই ছিঙি থৈ দিছে দেই। এইখিনি আগতে বুটলি লওঁ, এইখিনি বুটলাৰ পিছত মই ছিঙিম আৰু। কিমান ভাল লাগে ন ৰাইজ, এনেকৈ নিজৰ ঘৰতে খেতিবিলাক হ'লে। এয়া মই ছিঙিছোঁ দেই ৰাইজ, চাই থাকা। আপোনালোকৰ ঘৰত পিছে পাচলিৰ খেতি কৰিছেনে নাই? যদি কৰিছে কমেণ্ট বক্সত জনাই দিব কি পাচলি খেতি কৰিছে। যদি কাৰোবাৰ ঘৰত পাচলি খেতি নাই, আমাৰ ঘৰত আহিবা দেই ৰাইজ, মই দি পঠাম। বাবু দাঙিব পাৰিছা? আপোনালোকক লাগে যদি আহিব আমাৰ তাত। ইফালে বেঙেনাও লাগিছে দেই ৰাইজ, এটা দুটাকৈ লাগি আছে, বেছিকৈ লাগিব পৰা নাই। এইবিলাকত নাই লগা, ফুলিছে আৰু লাগিব এইবিলাকতো। ফুল লাগিছে ৰাইজ, এয়া খাব হৈছে আৰু। ইফালেও লাগি আছে ফুল, এয়া সৰুকৈ লাগিছে। ভিন্দিও লাগিছে দেই ৰাইজ, ভালেখিনি ভিন্দিও লাগিছে ৰাইজ। ঘৰতো 3-4 বাৰমান খালোঁ আৰু বিক্ৰীও কৰা হৈছে। ইফালে মৰাপাট আছে, বহুত হৈছে এইখিনি মৰাপাটবিলাক। এয়া মেষ্টা শাক হৈছে। আপোনালোকৰ ফালে বাৰু কি নামেৰে জানে এই শাকবোৰক জনাবা দেই। ইফালে মাছত দি খাব পৰাকৈ টেঙা মেষ্টা হৈছে। ইফালে আকৌ হালধি দিছে, হৈছে আৰু ওলাইছে। গছবোৰ সৰুকৈ ওলাই আছে। আমাৰ শাকনি বাৰীত আকৌ ফুল গছো আছে দেই, ধুনীয়াকৈ ফুল ফুলি আছে। ইফালে তিতা কেৰেলাও লাগিছে দেই ৰাইজ, খাব পাম আৰু ডাঙৰ হ'বই, ধুনীয়াকৈ লাগি আছে। ইফালে আমাৰ পুঁই শাক এডালো উঠি আহিছে দেই ৰাইজ। আপোনালোকৰ ফালে কি নামেৰে জানে বাৰু জনাবচোন। তিয়হো লাগিছে ৰাইজ, আৰু 2 দিনমান পিছত তিয়হটো খাব হ'ব। ইফালে সৰুকৈ লাগি আছে। কি জলকীয়া বাৰু নামটো জানে নেকি ৰাইজ? ইমান সৰু জ্বলা কিন্তু বহুত আছে দেই, বহুত জ্বলা হয়। জলকীয়াকেইটা ইয়াৰ পৰা আৰু ডাঙৰেই নহয় কিয় বা। আমাৰ পাচলি খেতিৰ ভিডিঅ'টো পিছে আজিলৈ ইমানেই আছিল। কেনেকুৱা পালে আপোনালোকে এটা কমেণ্ট বক্সত কমেণ্ট কৰি প্লিজ জনাব দেই। ভাল লাগিব যদি আপোনালোকে জনায়। আজিলৈ ইমানেই, বাই। যদি আপুনি ফেচবুকত চাই আছে, মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবৰ পৰা চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।